हेलो गाइस, आज আপোনালোকলৈ মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো দেখাম মুগা চাদৰ কেনেকৈ দহি বাতে। বলক আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এনেকৈ এটা হেৰি উলিয়াই ল'ম। অকণমান ডাঙৰকৈ পাতে নে সৰুকৈ পাতে? এনেকৈ দুটা ভাগ কৰিম। দুটা ভাগ কৰিম। প্ৰথমতে এটা ভাগত ল'ম, তাৰপিছত দুটা ভাগ কৰিম। সোঁফালে তিনিবাৰ ঘূৰাম। এনেকৈ সোঁফালে তিনিবাৰ এনেকৈ পকাম। হয়নে? দুইটা লগ খুৱাই বাওঁফালে তিনিবাৰ ঘূৰাম। তেনেকৈ আগত গাঁঠি এটা দিম। ঠিক একেই প্ৰথমতে একোচা উলিয়াম, ইয়াত দুভাগ কৰিম। দুভাগ কৰাৰ পিছত এইফালে তিনিবাৰ ঘূৰাম। প্ৰথমতে চিংগুলকৈ দুটা তিনিবাৰ ঘূৰাম, দুটা মিক্স কৰি আকৌ বাওঁহাতে তিনিবাৰ কৰিম। তাৰপিছত ইয়াত গাঁঠি আকৌ এনেকৈ এবাৰ উলিয়াই ল'ম, একোচা উলিয়াম, একোচা উলিয়াই নহয় আকৌ দুভাগ কৰিম। সোঁফালে তিনিবাৰ কোৱা লৈছোঁনে, দুটা মিক্স কৰি বাওঁফালে তিনিবাৰ ঘূৰাই তাৰপিছত এই চুকত তলত গাঁঠি এটা দিম। আকৌ একোচা উলিয়াম, হয়নে? আকৌ ইয়াত দুভাগ কৰিম, সেই একেকোচাকৈ দুভাগ কৰিম। সেইদৰে সোঁফালে তিনিবাৰ, সোঁফালে তিনিবাৰ, বাওঁফালে তিনিবাৰ, তলত গাঁঠি। প্ৰথম এভাগ, তাৰপিছত দুভাগ, তো সোঁ চাইডে তিনিবাৰ এনেকৈ, আকৌ বাওঁ চাইডে তিনিবাৰ। এতিয়া গাঁঠি এটা দিব, যাতে বস্তুটো খুলি নাযায়। গাঁঠিটো আমি সেইকাৰণে দিওঁ। ঠিক আছে, আমাক এনেকৈ বাতি গোটেইখিনি হৈ গ'ল আৰু অকণমান আছে। এভাগ, তাৰপিছত আকৌ দুভাগ, তিনিবাৰ সোঁ চাইডে, তিনিবাৰ বাওঁ চাইডে, তাৰপিছত গাঁঠি। দুভাগ, সোঁ চাইডে তিনিবাৰ, বাওঁ চাইডে তিনিবাৰ, এণ্ডত গাঁঠি।
ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি দিব।